নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টো বিশেষকৈ জাষ্ট দুটা কথা হাইলাইট কৰিবলৈ আছে, যিটোৰ বিষয়ে মই বহু বেছিকৈ কুৱেৰি পাই আছোঁ। এজন এজনকৈ সকলোকে ক'বলৈ অসুবিধা হয়, সেইকাৰণে এই ভিডিঅ'ৰ যোগেদি তেওঁলোককো জনাব বিচাৰোঁ। দুটা কথা। অলপ দিন আগতে আপুনি জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছিলে যে শিক্ষা বিভাগত বহুখিনি পদ ওলাব আৰু অসম চৰকাৰৰ যি ধৰি লওক লক্ষ্য 1 লাখ চাকৰিৰ কথা কৈছিলে, সেইখিনি তেওঁলোকে ছাৰপাছ কৰি যাব, অৰ্থাৎ তেওঁলোকে তাতোধিক তেওঁলোকে চাকৰি দিব। আৰু সেইমতেই এডভাৰটাইজ বহুখিনি ওলাইছেই, আপোনালোকে জানে ADREৰো কাইলৈ লাষ্ট ডেট এপ্লাই কৰা। আৰু শিক্ষা বিভাগৰ আপোনালোকৰ বহুখিনি পদ তেওঁলোকে ইতিমধ্যে উলিয়াই দিলে। চ' দেখিছে প্ৰায় 10,000 তেনেকুৱা ধৰণৰ পষ্ট আপোনালোকৰ আছে। PGTৰ হওক, আপোনালোকৰ প্ৰভিঞ্চিয়েলাইজ স্কুলৰ, আপোনালোকৰ গভৰ্ণমেণ্ট স্কুলৰ বা এলিমেণ্টেৰীটো, তেনেকুৱা বহুখিনি তেওঁলোকে পষ্ট উলিয়াইছে। এইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বহু মানুহৰ কোৱালিফিকেশ্যন আছে, আপোনালোকে টেট পাছ কৰিছে বা তেনেকুৱা ধৰণৰ কিবা কিবি, বা যিখিনি ৰিকুৱাৰ্ড আপোনালোকৰ কোৱালিফিকেশ্যন লাগে সেইখিনি গোটেইখিনি আছে। এটা বস্তু ইয়াতে কথা হৈছে যে BEd আপোনালোকক লাগিব, বা ধৰি লওক DLEd যিখিনিৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, সেইটো আপোনালোকে এজ অন ডেট অফ এপ্লিকেশ্যন সেইটো আপোনালোকৰ থকাটো মেণ্ডেটৰী হয়, সেইটো আপোনালোকক থাকিবই লাগিব। মানে আপোনালোকৰ নাথাকিলে আপোনালোকে আবেদন কৰিব নোৱাৰে, সেইটো নৰ্মেল কথা, নৰ্মেল প্ৰচিডিঅ'ৰ। এতিয়া কথা হৈছে, এই যিখিনি ধৰি লওক চাকৰি ওলাইছে, এই শিক্ষা বিভাগৰ যিখিনি ওলাইছে, এইখিনি আবেদন কৰিব। আবেদন কৰোঁতে এটা যথেষ্ট এটা টাইম পিৰিয়ড লাগিব। তাৰপিছত আপোনালোকৰ পুনৰ মেট্ৰিকৰ পৰীক্ষা আহিব, কিবা কিবি পৰীক্ষা আহিব, তাৰপিছত ইলেকশ্যনছ আহিলে। চ' ডেফিনেটলি এইটো কথা যে নিশ্চিত যে আপোনালোকৰ পৰীক্ষা এতিয়া কোনো পধ্যে আপোনালোকৰ নহয়। আৰু যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব, সেইটো শেষ হ'বগৈ আপোনালোকৰ ধৰি লওক আগষ্টমান তেনেকুৱামান আপোনালোকৰ পাবগৈ। চ' যথেষ্ট এটা সময় সেইখিনিত লাগিব। যিসকলৰ BEd আছে, কিন্তু এনেকুৱা কিছু সংখ্যক কেণ্ডিডেটছ আছে যিসকলে বিচাৰে তেওঁলোকে এই শিক্ষকতা কৰিবলৈ বা এনেকুৱা ধৰণৰ চাকৰিটো তেওঁলোকে কৰিব বিচাৰে, কাৰণ সেই বস্তুটোৰ কাৰণেই তেওঁলোকে BEd বা DLEd তেওঁলোকে কৰি আছে। তেওঁলোক যিসকল শেষৰ বছৰটোত তেওঁলোক আছে বা শেষৰ ছেমেষ্টাৰটোত তেওঁলোক আছে, সেই মানুহখিনি আপোনালোকৰ তেওঁলোক পাছ কৰিবগৈ এৰাউণ্ড ধৰি লওক জুন মানত তেওঁলোক পাছ কৰিব। চ' এই মানুহখিনি আপোনালোকৰ ওলাই পেলাই তেওঁলোকৰ কাৰণে নতুনকৈ ৰিক্ৰুটমেণ্ট তেতিয়া নহয়, কাৰণ এইটো এটা হিউজ ভেকেঞ্চি ওলাই গৈছে, আৰু এইটো ওলোৱাৰ পিছত আপোনালোকৰ যথেষ্ট এটা সময় লাগিব নতুনকৈ আকৌ ভেকেঞ্চি আহিবৰ কাৰণে। চ' এই বস্তুটো কৰিব পাৰি নেকি যে যিখিনি লাষ্ট ছেমত আছে বা যিখিনি লাষ্ট ইয়েৰত আছে, সেই যিসকল ধৰি লওক জুনলৈকে তেওঁলোক মানে ক্লিয়াৰ কৰিবগৈ, সেই মানুহখিনিক আবেদন কৰিবলৈ এটা সুবিধা কৰি দিব পাৰে নেকি? বা এই বস্তুটো মই ৰিকুৱেষ্টো কৰিম যে পাৰে যদি সেই যিখিনি লোক আছে, যিসকল শেষৰ বৰ্ষটোত আছে বা শেষৰ ছেমেষ্টাৰটোত আছে, যিসকলে মে' জুন মানত তেওঁলোকে গৈ পেলাই ক্লিয়াৰ কৰিবগৈ নিজৰ BEd বা নিজৰ DLEd তেনেকুৱা ধৰণৰ যিখিনি ডিগ্ৰী তেওঁলোকে ক্লিয়াৰ কৰিবগৈ, তেওঁলোকক আবেদন কৰিবলৈ এটা সুবিধা দিব পাৰে নেকি? বা আবেদন কৰিলে তেওঁলোক যদি তেতিয়া পাছ নকৰেগৈ, তেওঁলোক অট'মেটিকেলি তেওঁলোক ৰিজেক্টেই হ'ব। কিন্তু শেষৰ বৰ্ষটোত যিখিনি লোক আছে, যিখিনিৰ অন্যান্য সকলো ধৰণৰ তেওঁলোকৰ গ্ৰেজুৱেশ্যন হওক, কিবা হওক, তেওঁলোকৰ বা পষ্ট গ্ৰেজুৱেশ্যন হওক, সকলো ধৰণৰ তেওঁলোকৰ কোৱালিফিকেশ্যন আছে, কিন্তু জাষ্ট এই শিক্ষকতাৰ যিটো আপোনালোকৰ ডিগ্ৰী BEd হওক বা DLEd হওক, সেই বস্তুটো তেওঁলোক কমপ্লিট হোৱা নাই, তেওঁলোক ফাইনেল ইয়েৰত তেওঁলোক আছে। সেই মানুহখিনিক মই ভাবোঁ এটা চান্স এটা দিব লাগে, কাৰণ ইমান ডাঙৰ ভেকেঞ্চি এটা আগন্তুক দিনত সোনকালে যে নাহে সেইটো সত্য কথা। চ' সেইকাৰণে এই যি শেষৰ বৰ্ষত যিখিনি ফাইনেল ইয়েৰত যিখিনি ল'ৰা ছোৱালী আছে, সেইখিনিক আবেদন কৰিবলৈ এটা সুবিধা অকণমান তেওঁলোক দিব লাগে, যাতে তেওঁলোকে এপিয়াৰ কৰিব পাৰে পৰীক্ষাটো, ছাবজেক্ট টু ফুলফিলমেণ্ট অফ দেয়াৰ ডিগ্ৰী তেওঁলোক চাকৰি পাব বা তেওঁলোকে পৰীক্ষাত বহিব পাৰিব। তেওঁলোকে যদি তেনেকৈ দিব নোৱাৰে, তেতিয়া তেওঁলোকৰ অট'মেটিক কেঞ্চেল হ'ব। কিন্তু মই ভাবোঁ যে তেওঁলোকক এই চান্স এটা দিলে ভাল হয়, আৰু তেওঁলোকৰো কেৰিয়াৰৰ ক্ষেত্ৰত এই বস্তুটো ভাল হ'ব, যিহেতু তেওঁলোক মে' জুনত তেওঁলোক পাছ কৰিব। চ' ডেফিনেটলি তেতিয়ালৈকেতো কোনো ধৰণৰ পৰীক্ষা বা তেনেকুৱা ধৰণৰ হেৰি নহয়। চ' মই ভাবোঁ সেইটো আৰ্নেষ্টলি ৰিকুৱেষ্ট কৰিম যে সেইটো কথাটো ৰিকনচিডাৰ কৰি পেলাই তেওঁলোকক, বহুতে সেই বস্তুটো এগ্ৰী নকৰিব পাৰে যিসকল অলৰেডি পাছ কৰিছে, বাট মই পাৰ্চনেলি সেই বস্তুটো মই ভাবোঁ, আৰু মই সেই বস্তুটো ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকক এটা সুবিধা যাতে কৰি দিয়ে, যাতে তেওঁলোকে ফাইনেল ইয়েৰত যিখিনি আছে তেওঁলোকে আবেদন কৰিব পাৰে। আৰু এই যি বৃহৎ নিযুক্তি এটা শিক্ষা বিভাগৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি অভিলাষী, যি 1 লাখ নিযুক্তিৰ যিটো তেওঁ মানে প্ৰক্ৰিয়া তেওঁ চলাই আছে, সেইটোত যাতে তেওঁলোকো মানে পৰীক্ষাটো দিব পাৰে, তেওঁলোকে যাতে এপিয়াৰ হ'ব পাৰে, সেইটোৰ কাৰণে যাতে অকণ সুবিধা কৰি দিয়ে। দ্বিতীয় কথা হৈছে EWS লৈ পেলাই বহুতে মেছেজ কৰি আছে। কাৰণটো হৈছে যে এই যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি এডভাৰটাইজটো আহিলে, তাতে ডকুমেণ্টছ ৰিকুৱাৰ্ডৰ যিটো
কেটেগৰী আছে তাতে লিখা আছে যে EWS কেণ্ডিডেটছ নিড টু ছাবমিট EWS অ'কে কিন্তু এটা কথা মনত ৰাখিব ইয়াতে আপোনালোকৰ যিবিলাক পষ্ট ভেকেঞ্চি ব্ৰেকআপ আছে যিটো কাষ্ট ৱাইজ মানে যিটো ব্ৰেকআপ দিয়ে পষ্টৰ সেই বস্তুটো এতিয়ালৈকে দিয়া নাই আৰু যিমান দূৰ জানো বৰ্তমানলৈকে EWS ভাল কৰা নাই অসমত আৰু যিহেতু নতুন এডভাৰটাইজ আহিছে এই নতুন এডভাৰটাইজটোৰ সময়ছোৱাত সেই EWS বন্ধ হৈ থকা অৰ্ডাৰটোৱে চলি আছে চ' EWS যে আহিব সেইটো মোৰ লগা নাই চ' এই বস্তুটোৰ পৰা মই এটা বস্তুৱে ক'ব পাৰিম যে এই EWSৰ লাইনটো যে তাত আহিলে সেইটো হয়তো পুৰণা এডভাৰটাইজৰ পৰা তেওঁলোকে কপি পেষ্ট কৰি পেলাই তেওঁলোকে মাৰিছিলে সেইকাৰণে সেই লাইনটো অৰ্ডাৰটোত থাকি গ'ল চ' মোৰ হিচাপততো সেই বস্তুটোৱে হ'ব চ' বাকী আপোনালোকে যদি কিবা জানে সেইটো আপোনালোকে কমেণ্টত ক'ব পাৰে যদি কিবা ভুল হৈছে বা কিবা তেনেকুৱা ধৰণৰ আপোনালোকে কমেণ্টত ক'ব পাৰে চ' আমিও বুজি পাম কথাটো বাট মোৰ হিচাপত সেইটো পুৰণা এডভাৰটাইজৰ পৰা যিহেতু কপি পেষ্ট চাগে কৰিছে সেইকাৰণে সেই লাইনটো তাতে থাকি গ'ল তেওঁলোকে সেইটো উঠাব পাহৰিলে কাৰণ বৰ্তমান সময়ত EWS যদি থাকিলেহেঁতেন ADRE-টো তেওঁলোকে EWS দিলেহেঁতেন চ' তেনেকুৱা ধৰণৰ এটা কথা চ' এইখিনিয়ে মূল কথা যিখিনি আপোনালোকে এডভাৰটাইজ আহিছে চ' এপ্লাই লিংকটো আহিবই চ' আপোনালোকে হেৰি কৰিব কিন্তু মূল কথা হ'ল ADRE কাইলৈ লাষ্ট ডেট যিসকল আছেগৈ আপোনালোকে কিন্তু ADRE সোনকালে আবেদন কৰক চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে পুনৰ লগ পাম আজিলৈ ইমানেই আৰু মক টেষ্ট যদি চোৱাগৈ নাই চাওকগৈ 3খন ফ্ৰী পেপাৰ দিয়া আছে bookmydog.com তাতে আপোনালোকে যাব 3খন ফ্ৰী পেপাৰ পাব আৰু যদি গোটেই মক টেষ্ট ল'ব লাগে কমিউনিটি টেবত যাব বা যিকোনো এটা ভিডিঅ'ৰ বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে চাব তাতে গুগল ফৰ্মৰ লিংক এটা আছে সেই লিংকটো আপোনালোকে ক্লিক কৰিলে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু গোটেইখিনি বস্তু আপোনালোকে পাব চ' থেংক ইউ ওৱান্স এগেইন